চন্দ্ৰৰ আন এটা নাম ৰঘুপতি। ৰামচন্দ্ৰৰ জন্ম হৈছিল লংকাৰ ৰাৱণ বিনাশ। So hey what's up guys, কি খবৰ? মই আপোনালোকৰ ভাই দেখিছে আৰু আপুনি চাইছে ইউটিউব চেনেল। তো গাইজ আজি ভিডিঅ'টোত আমি আহিছোঁ সেই এনচিএছ স্কুৱেৰ মলত চাব পাৰে মোৰ পিছপিনে বহুত ডাঙৰ হয়। তো আমি আজি চাব আহিছোঁ শ্ৰী ৰঘুপতি চিনেমা হলত। তো আমি অনাৰ পিছত চিনেমা হলত যাম তাৰ আৰু এতিয়া ভিতৰৰখিনি আপোনাক দেখাওঁ। তো চলো যাওঁ। গাইজ আপুনি বহিব পাৰে, চাব পাৰে। মই বহি আছোঁ পিছপিনে মেইন ৰাস্তা। তো জেঠীমাৰ কাৰণে ৰখি আছোঁ। জেঠীমা যাব আৰু জেঠীমাৰ ল'ৰাটো মই চিৰঞ্জীৱ আৰু মায়ে আজি চিনেমা চাব আহিম। তো জেঠীমা গাইজ এইটো চাব পাৰে, টাইম 3:16 বাজিছে। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we গাইজ ফাইনেলি আমি এতিয়া আহি গৈছোঁ আৰু মই এতিয়া বহি আছোঁ চাবৰে তোমাৰ চিৰঞ্জীৱ। আজি আমাৰ পৰীক্ষা চাবলৈ পৰিয়াল এটা আহিব। সোনকালে কৰ। ল'ৰাজনে হেনো তাইক বৰ পচন্দ কৰিছে। তাকেহে ছোৱালীজনী কেতিয়ানো ইমান ডাঙৰ হ'ল গমকেই নাপালো। ৰঘুপতিক নেপাকে, ৰঘুপতি পঠাই লাভ আছে। আমি ঘৰত কাৰেণ্ট নাছিল, বৰ হৈ আছিলো, সেইকাৰণে ইয়াত চুইচাইড কৰিবলৈ আহিলো। You are selfish. Get out. Get out. বন্ধু, মই কোন সেইটো পিছত গম পাবি, কিন্তু ইমান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আছে যেতিয়া বৰ দৰকাৰী মানুহ নহ'ল কিনি পেলা তাক। আবে ইয়াত বহুত পাৱাৰফুল মানুহ ইনভলভ হৈ আছে। ধুমুহা হয় দেই, ধুমুহা। সিহঁত যদি ধুমুহা হয় মই জুই আৰু জুইত যিমানেই বতাহ লাগে ৰঘুপতি নাই কোন? তই কি ভাবিছিলি তোৰ ওচৰত চল আৰু আমাৰ ওচৰত একোৱেই নাথাকিব? কোন তই ইয়ালৈ
হাৰিলে ভেটি দিব হাবাতৰ এই মগলো হাৰিলে কিমান বাৰ আমাৰ হাতত সুৰৰি মাহী পেহী খুৰী জলদি যাওঁ চিঞৰি গাওঁ আহি গ'ল ৰঘুপতি লৈ যা কৈ যা দুখৰে বতৰা গাইজ ফাইনেলি ৰঘুপতি খতম হৈ গৈছে মজা লাগি গৈছে আপুনিও চাব তো গাইজ আজি ভিডিঅ'টোত আপোনালোকে চালে আমি NC স্কোৱাৰ মলত গ'লোঁ আদাবাৰীত যোনটো আছে আৰু তাতে চিনেমা হলত আমি আজি ৰঘুপতি চালোঁ শ্ৰী ৰঘুপতি তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নিউ ব্লগত লগ পাম বাই গাইজ